কলেজলৈ নগলে দিনটো কি কৰো কি নকৰো কি খাওঁ কি বওঁ তেনেকুৱাই লাগি থাকে। এইফালে আকৌ আমাৰ পোৱালীজনীয়ে ইমান বেছি ধুনীয়াকৈ খেলি আছে দেখিছেই নহয়। সঁচাকৈ ইহঁতক দেখিলে যে সেই আমাৰ দিনৰ পুৰণা স্মৃতিবোৰ সেইবোৰলৈ মনত পৰি যায়। কিমান যে মধুৰ আছিলে সেই দিনবোৰ। এনেকৈ খেলা ধূলা কৰা আজিকালি প্ৰায় কমকৈ দেখা পোৱা যায়, কিয়নো এতিয়া সকলোৰে হাতে হাতে স্মাৰ্টফোন, সকলোৱেচোন তাতে গেম খেলে। পাছে আজি ৰ'দ চিঙা অলপ টান কৰি দিছিলে, সেয়েহে ভাবিলো যে এনেকুৱা এটা বতৰত টেঙাৰ জুতি লৈতো খুব বেছিয়ে ভাল লাগে। সেই বুলি কৈ আৰু ৰখি থকাত নাই, ঘৰতে এটা ৰবাব টেঙা আছিলে, তাকে লৈ ডাইৰেক্ট ওলাই আহিলো পথাৰলৈ। বতৰৰ বস্তু বতৰত খাব লাগে সেই বুলি কওঁতে এতিয়ালৈকে 5-6টা মান খালো চাগে, কিয়নো টেঙা যিমানেই খাওঁ হ'লেও হেঁপা পূৰ্তি নহয়। পাছে মোৰ ৰবাব টেঙা খুবেই প্ৰিয়। টেঙাটো লৈ কাটিবলৈ পাছে মই পথাৰলৈ অকলে আহিছিলো, কিন্তু এটা দুটাকৈ চাব দেই কিমান খিনি আহি পাই যায় সিমান। ইফালে আকৌ প্ৰথমতে আহিলে আমাৰ আইতা, তেওঁ ক'লে বোলে হাই, ময়ো ক'লো বাই। তাৰ পৰা পাপাও আহিলে, আনহাতে মা অকণমান সোনকালে আহিলে, কিয়নো তেওঁ অকণমান মোক সহায় কৰি দিলে। টেঙা বস্তুটো অকলে খাই এনেও ভাল নালাগে, গোটেইখিনিয়ে মিলি একেলগে খালেহে ভাল লাগে। খাবলৈও পাছে বম টেষ্টি হৈছিলে। বাৰু আজিলৈ আহিছো দেই।